তো হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এটা বহুত ধুনীয়া ঘোষণা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ কাৰণে বহুত ভাল ধুনীয়া কথা কৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এপ্ৰিলৰ 19, 20, 21 তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো পাবা তোমালোকে, তাৰ বিষয়ে ঘোষণা কৰিছে। আৰু লগতে কৈছে যে ছোৱালীসকলে যিসকলক পঢ়িব ইচ্ছা আছে, ভাল নম্বৰ দি পাছ কৰিছে তেওঁলোকক 10,000 টকাকৈ দিয়াও ঘোষণা কৈছে যে আৰু এপ্ৰিলত তোমালোকে ৰিজাল্ট পাবা। আৰু এইটোও কৈছে যে গণিতত এবাৰ পৰীক্ষাত কুৱেশ্যনখন টান আহিছিলে, কিন্তু সেই কুৱেশ্যনখনো এবাৰ সকলোৱে পাছ কৰিব বুলি কৈছে। এতিয়া চাওঁ কি কৰে, চবে এনেকুৱা কৰিছে যে পাছ কৰিব গতে লাগিছে আৰু তথাপি তোমালোকে হাৰ নেমানিবা, মানে তোমালোকে মনত মানে এইটোৱে ৰাখা পাছ কৰিম বুলি। আৰু তো চবলৈ বেষ্ট অফ লাক থাকিছে। আৰু লগতে 19 তাৰিখ বা 21 তাৰিখ বা 20 তাৰিখ মানে বিহুৰ পিছত তোমালোকে মানে ৰিজাল্টটো পাই যাবা। তো ইমানে তো সোমাই শুনি লোৱা তোমালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে, মই ভিডিঅ'টো লগাই দিছোঁ, সেইটো শুনি লোৱা। মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে চাওক, যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব চবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব।